নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি এগৰাকী মোৰ বন্ধুৱে কৈছিল যে মই গুজৰাটী চিলাইটো দেখাব লাগে আৰু ভাবিলোঁ আজি মই গুজৰাটী চিলাইটো দেখাই দিওঁ কেনেকৈনো মই কৰোঁ আৰু লগতে মই কেইযোৰমান বোৱা কাপোৰৰ ডিজাইন আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহক ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট আমি গুজৰাটী চিলাইটো কৰি লওঁ, তাৰপাছত কাপোৰযোৰ দেখাম। আহক চিলাইটো ষ্টাৰ্ট কৰোঁ। মই চিলাইটো কৰিবলৈ এনেকৈ 1 2 লিখি লৈছোঁ যাতে অসুবিধা নহয়, সেইকাৰণে গোটেইকেইটা লিখি লৈছোঁ। চাই লওক আপোনালোকে। Hasilo khamita khumoroni loranite okasoni khoni monere ubutisa loranire gitika Hasilo khamita khumoroni loranite okasoni khoni monere ubutisa loranire gitika Hasilo khamita
কমপ্লিট হৈ গ'ল। গুজৰাটী চিলাইটো দেখিবলৈ খুবেই ভাল লাগে কমপ্লিট হোৱাৰ পাছত। প্ৰথমে কৰিবলৈ অলপ কষ্ট হয়। আশা কৰোঁ আপোনালোকে বুজি পালে। আৰু এতিয়া আহক মই বোৱা কাপোৰত কৰা কিছুমান ডিজাইন আপোনালোকক দেখাওঁ। এইখন মেখেলা হয় পদ্মিনী সূতা দি বোৱা। ইয়াত গুণা আৰু এংকৰ বুলি দি কাম কৰা হৈছে আৰু ষ্টন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিবলৈ কেনেকুৱা দেখিছে জনাব, খুবেই ভাল লাগে দেখিবলৈ। এইযোৰ তাত শালত বোৱা হয়। এইযোৰ কাপোৰ পদ্মিনী সূতাৰে হয়। ইয়াত অকল ক'লা সূতা দি কাম কৰা হৈছে আৰু পাছত মই কেইটামান চুমকি লগাই দিছোঁ যাতে দেখিবলৈ ধুনীয়া দেখে। আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন। এইযোৰ মই নিজেই বোৱা হয়। এই কাপোৰযোৰ বোৱাই হয় লগতে বোৱা হয়। এই কাপোৰযোৰত হালধীয়া আৰু সেউজীয়াই কাম কৰাইছোঁ। আৰু এইযোৰ কাপোৰ বেছি ভাল লাগে কিয়নো কালাৰ দুটা বহুত ধুনীয়া দেখিছে। আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন। মোৰ কিন্তু খুবেই ভাল লাগে আৰু পিন্ধিও ভাল লাগে যিহেতু পদ্মিনী সূতাৰ হয়। আৰু বোৱা কাপোৰ বুলি ক'লে এনেও ভাল লাগে আৰু পিন্ধিও ভাল লাগে যিহেতু পাতল হয়। এইযোৰো পদ্মিনী সূতাৰ কাপোৰে হয়। এইযোৰত বগা ষ্টন আৰু বগা সূতা দি কাম কৰা হৈছে। দেখিবলৈ খুবেই ভাল লাগে আৰু চাদৰখনত বিশেষকৈ ওলোৱালা জেগাত কৰা হৈছে। আৰু এইখন মেখেলা হয়। মেখেলাখন সম্পূৰ্ণভাৱে কৰা হৈছে। আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন। এই কাপোৰযোৰ খুবেই ধুনীয়া লাগে, বহুত বেছি ধুনীয়া লাগে দেখিবলৈ। আৰু বোৱা কাপোৰত কৰাৰ কাৰণে বেছি ধুনীয়া লাগিছে। আৰু বোৱা কাপোৰত এম্ব্ৰইডাৰী কৰিবলৈও সুবিধা হয়, ভাল হয়। ঘন ৰাষ্টত বোৱা হ'ব লাগে। এইখন মেখেলাৰ লগতেই বোৱা হয়। এইখনত কলকা ডিজাইন কৰিছোঁ। এইখনো ভাল লাগে দেখিবলৈ। আপোনালোকে কেনেকুৱা দেখিছে বা। এইযোৰ কাপোৰত মই কৰিছোঁ ময়ূৰ পাখিখিলা। দেখিবলৈ খুবেই ধুনীয়া লাগিছে। আৰু মেখেলাখন টচৰ হয়, টচত কৰিছোঁ। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।